আধাৰ কাৰ্ডৰ নামত মহানগৰীত এতিয়া ব্যাপক হাৰত বেপাৰ চলিছে। মহানগৰী বালাজী কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোৰ বিৰুদ্ধে আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন আছু নেতাই। মহানগৰীত আধাৰ কাৰ্ডৰ বেপাৰ। আধাৰ কাৰ্ডৰ উপকেন্দ্ৰৰ নামত লক্ষ লক্ষ টকা শিক্ষিত নিবনুৱাৰ পৰা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাক্তন আছু নেতা দিব্যজ্যোতি বৰাৰ এই সন্দৰ্ভত গুৰুতৰ অভিযোগ। অসমত ইতিমধ্যে আধাৰ কাৰ্ড চলি আছে, আধাৰ কাৰ্ড প্ৰস্তুত হৈ আছে আৰু এই আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত একাংশ প্ৰতিষ্ঠানে অসমৰ একাংশ নিবনুৱা যুৱকৰ পৰা বৃহৎ পৰিমাণে অৰ্থ সংগ্ৰহ কৰি আছে অবৈধভাৱে। ইতিমধ্যে MS বালাজী কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানীয়ে অসমত আধাৰ কাৰ্ডৰ চেণ্টাৰ দিম বুলি অসমৰ শিক্ষিত নিবনুৱা একাংশ যুৱকৰ পৰা অবৈধভাৱে ধন লুণ্ঠন কৰি আছে। আধাৰ কাৰ্ডৰ বাবে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসনিক বিভাগে নিবিদা গ্ৰহণ কৰি এই পৰ্যন্ত মুকলি কৰি দিয়া নাই। এনে পৰিপ্ৰেক্ষিতত ডাউনটাউন হাস্পতালৰ বিপৰীত দিশত অৱস্থিত এবাৰ কেন্দ্ৰৰ তৃতীয় মহলাত অৱস্থিত বালাজী কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোৰ কেনেকৈ আধাৰ কাৰ্ডৰ উপকেন্দ্ৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰিছে এই লৈ অভিযোগ উত্থাপিত হৈছে। যিহেতু যোৱা মাৰ্চ মাহত আধাৰ কাৰ্ডৰ 13টা প্ৰতিষ্ঠানে ইয়াৰ গভৰ্ণমেণ্ট টেণ্ডাৰ মাৰিছিলে আৰু তেখেতলোকৰ টেণ্ডাৰ ৰিজাল্ট আজি তাৰিখলৈকে ওলোৱাই নাই আৰু নোলোৱাকৈ তেখেতলোকে আগতীয়াকৈ অৰ্থ সংগ্ৰহ কৰি আছে বৃহৎ পৰিমাণে অবৈধভাৱে লাখ লাখ টকা সংগ্ৰহ কৰি আছে। সৰ্বানন্দ সোণোৱাল চৰকাৰে আধাৰ কাৰ্ডৰ যি প্ৰক্ৰিয়া ইতিমধ্যে ৰাজ্যত আৰম্ভ কৰিবৰ বাবে ইতিমধ্যে সাধাৰণ প্ৰশাসনিক বিভাগৰ তৰফৰ পৰা যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা 13টাকৈ প্ৰতিষ্ঠানে ইতিমধ্যে নিবিদাত অংশগ্ৰহণ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা নিবিদা কিন্তু এই পৰ্যন্ত মুকলি হোৱা নাই আৰু এনে প্ৰেক্ষাপটতে প্ৰশ্ন উত্থাপিত হৈছে, অভিযোগ উত্থাপিত হৈছে বালাজী কনষ্ট্ৰাকশ্যন নামৰ এটা প্ৰতিষ্ঠানে উপকেন্দ্ৰ অৰ্থাৎ আধাৰ কাৰ্ডৰ উপকেন্দ্ৰ দিয়াৰ নামত ৰাজ্যৰ একাংশ শিক্ষিত নিবনুৱাৰ পৰা 20,000, 50,000, 80,000 টকা পৰ্যন্ত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ধন সংগ্ৰহৰ পেট ৰচিদ বহি স্পষ্টকৈ পোহৰলৈ অহাৰ পিছতো এই পৰ্যন্ত নীৰৱ বালাজী কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী সিদ্ধাৰ্থ শৰ্মা। ঘটনা সন্দৰ্ভত প্ৰাক্তন আছু নেতাগৰাকীয়ে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অভিযোগ দিয়াৰ পিছতো এই পৰ্যন্ত পদক্ষেপ লোৱা নাই ৰাজ্য চৰকাৰে। ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল য়ানৰ সৈতে গুৱাহাটীৰ পৰা অনিমেষ নাথ, আছাম টক্স।